Hi guys, খবৰ সকলোৰে চবৰে ভাল এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া মই ওলাইছোঁ ঘৰৰ পৰা। এতিয়া মই বৰ্তমান গৈ আছোঁ ভেকচিন ল'বৰ কাৰণে। একচুৱেলি বহুত দিনৰ পৰা মই ভেকচিন লওঁকৈ আছিলোঁ, বাট গাটো সেনেকৈ ঠিক নাছিলে, সেইকাৰণে মই ভেকচিন ল'ব পৰা নাছিলোঁ। চ' এতিয়া বৰ্তমান অকণমান ঠিক হৈছে, তো সেইকাৰণে গৈ আছোঁ ভেকচিন চেণ্টাৰত ভেকচিন ল'বৰ কাৰণে। একচুৱেলি মই মাক অকণমান আগতেই পঠাইছোঁ চাবৰ কাৰণে যে ভেকচিন দি আছেনে নাই। তো মায়ে অলৰেডি গ'লে তাতে আৰু মোক ফোন কৰিছে যাবৰ কাৰণে, আজি ভেকচিন দি আছে বুলি ক'লে। একচুৱেলি মোৰ লগ চবেই ভেকচিন লোৱা হৈ গ'ল, বাট অকল একচেপ্ট মই বাকী আছিলোঁ। তো আজি সেও কমপ্লিট কৰি দিম। তো এতিয়া জাষ্ট মই বৰ্তমান ঘৰৰ পৰা ওলাইছোঁ। তো বলক আজিৰ ভিডিঅ'টো অলপ চলপ আৰম্ভ কৰোঁ। ভেকচিন লোৱাটো বহুত এতিয়া ইম্পৰ্টেণ্ট হয়, কাৰণ কি ভেকচিন নল'লে পূজাত ঘূৰা এলাউ নহয়, আৰু মই পূজাত নোঘূৰাকৈ থাকিব নোৱাৰোঁ, বিকজ উই আৰ বিন গ'লি। চ' গৈ আছোঁ ভেকচিন ল'ব, কাৰণ পূজাটো আমাৰ কাৰণে বহুত মেইন। চ' যাৰ কাৰণে গৈ আছোঁ। তো ব'লক এতিয়া গৈ থাকোঁ, পালোঁ আৰু বেছি টাইম নালাগে ওচৰতে। চ' ব'লক। মিঠাই কি আছে? কেন চিল্লাচিল্লি করতেছো এত? চলো ঘুরতে যাবো, চলো 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 আসো, চলো চলো টাটা যাবো, চলো আসো। ও গাড়িতে যায় নাকি? ও আচ্ছা, রাজস্বিক চাল বলি বাবা। ওলে 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 চলো চলো। এতিয়া মাও আহি গ'ল আৰু এতিয়া মই বৰ্তমান গৈ আছোঁ ভেকচিন লেনেকে দিয়ে। বন্ধ নেকি? হ্যাঁ বন্ধ। চ' গাইজ এতিয়া আমি গৈ আছোঁ আৰু এটা চেণ্টাৰলৈকে, কাৰণ কি সেইটো চেণ্টাৰটো বন্ধ আছিলে, সেইটো চেণ্টাৰত ভেকচিন শেষ হৈছিলে, যাৰ কাৰণে এতিয়া আমি গৈ আছোঁ আৰু এটা বেলেগ চেণ্টাৰত। নাজানো তাতে গৈ খোলা পাওঁ নে নাই বা ভেকচিন পাওঁ নে নাই, চিয়'ৰ নহয়, বাট গৈ আছোঁ। গৈ পেলাই দেখাম আপোনালোকক। চ' চাই থাকক। আৰু এতিয়া মই বৰ্তমান পাইছোঁ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। এইফালে আছে ব্ৰহ্মপুত্ৰ, আৰু এতিয়া বৰ্তমান আহি পাইছোঁ ভেকচিন চেণ্টাৰ। আৰু এতিয়া মায়ে সোমাইছে ভিতৰত কথা পাতিবৰ কাৰণে। আৰু গাইজ এইফালে চাওক, দুৰ্গা পূজাৰ মূৰ্তি প্ৰস্তুত হৈ আছে। এইফালে দুৰ্গাৰ প্ৰতিমা চব প্ৰতিমা হৈ আছে, কাৰণ কি দুৰ্গা পূজাৰ আৰু বেছি দিন নাই, যাৰ কাৰণে এনেকৈ প্ৰতিমা চব এনেকৈ বনাই থৈছে। গণেশ বাবা, দুৰ্গা মাই। এটা ভেকচিন চেণ্টাৰ পাইছিলোঁ য'ত খোলাই আছিল, বাট তাতে ভেকচিন নাছিলে, বাট কালি মৰ্ণিঙত যাব দিছে ভেকচিন ল'বৰ কাৰণে। চ' কালি মৰ্ণিঙত যাম আৰু। তো এতিয়া আমি বৰ্তমান গৈ আছোঁ ঘৰ, আৰু আপোনালোকক একেবাৰে কালি ৰাতিপুৱাতে লগ পাম দিয়ক, কাৰণ কি কালি ভেকচিন দিওঁ ন। চ' কালি লগ পাইছোঁ। তো গাইজ এতিয়া মই গৈ আছোঁ ভেকচিন ল'ব। একচুৱেলি কালি যে গৈছিলোঁ ভেকচিন ল'ব, কালি ভেকচিন নাছিলে, বাইদেউজনীক সুধিছিলোঁ ভেকচিন নাছিলে বুলি কৈছে, আৰু আজি যাব দিছিলে। তো যাৰ কাৰণে গৈ আছোঁ মই এতিয়া ভেকচিন ল'বৰ কাৰণে, ভেকচিন চেণ্টাৰত। তো বৰ্তমান জাষ্ট মই ঘৰৰ পৰা ওলাইছোঁ, আৰু ইমান বেছি ৰ'দ ন, বহুত বেছি গৰম আৰু কি ক'ম। তো মই একেবাৰে তাতে যাই আপোনালোকক লগ পাম দিয়ক। 5 minutes later. চ' গাইজ ভেকচিন লৈ ল'লোঁ আৰু ওলাইছোঁ জাষ্ট। আৰু এতিয়া অকণমান আহিছোঁ, নদীৰ ওচৰতে আছিলোঁ, তো ব্ৰহ্মপুত্ৰ নদীৰ ফালে অলপ ফুৰিবৰ কাৰণে আহিছোঁ। মই ভেকচিন লৈ ল'লোঁ। একচুৱেলি ভেকচিন লোৱাটো এতিয়া বহুত বেছি ইম্পৰ্টেণ্ট,
মানে ভেকচিন যিমান যি হওক ভেকচিনটো ল'ব লাগে কাৰণ কৰোণাৰ কাৰণে আমি আগতে কৰোণাৰ পৰা বাচিবৰ কাৰণে আমাৰ ভেকচিনটো লোৱা মানে বহুত ইম্পৰ্টেণ্ট চ' যাৰ কাৰণে ভেকচিন লৈ লৈছোঁ নহয় আজি শনিবাৰ যে যাৰ কাৰণে চুলিটো বান্ধি ল'লোঁ নহ'লে অলপ কিবা প্ৰব্লেম এইফালে ৰাস্তা চাওক কেনে অ' মা মইতো উঠিবই নোৱাৰিম দেখোন অ' বাবা अरे बाबा उठ गया रे सो गाइज এতিয়া মই গৈ আছোঁ ঘৰত আৰু ভেকচিন মানে একচুৱেলি আজি কামাখ্যা মন্দিৰত গৈছিলোঁ আৰু ৰাতিপুৱাতে গৈছিলোঁ আৰু সেইটো ব্লগটো আপোনালোকে দেখা পাব বাৰু সেইটো আপলোড দিম মই চাই ল'ব আৰু কামাখ্যা মন্দিৰৰ পৰা আহিয়ে মই ভেকচিন ল'বৰ কাৰণে গ'লোঁ আৰু এতিয়া জাষ্ট ভেকচিন দি ওলাইছোঁ আপোনালোকেতো দেখা পালেই তো এতিয়া বৰ্তমান মই গৈ আছোঁ ঘৰ চ' আজিৰ ভিডিঅ'টো এইখিনিতে সামৰোঁ যদি আজিৰ ভিডিঅ' ভাল লাগিছে আপোনালোকৰ তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু দেই আজিৰ ব্লগটো এইখিনিতে সামৰিছোঁ নেক্সট ব্লগত নেক্সট জেগাত আৰু এটা নতুন ভিডিঅ' লগ পাই আছোঁ বাই